বন্ধুসকল, আজিকালি টিকটকৰ আজি বিশেষ অনুষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যে টিকটকত আমাৰ এগৰাকী মানে কি ক'ম আৰু, টিকটকৰ ফেমাছ বাইদেউ মঞ্চলৈ মাতি অনা হৈছে। ভিডিঅ'টো চাওক, আপোনালোকে শেষলৈকে চাব। ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক কৰিব, কমেণ্ট কৰিব। আৰু বাকীখিনি আপোনালোকৰ বাইদেউকেইটা আৰু মঞ্চলৈ আদৰণিবৰ কাৰণে জনাইছোঁ। বাইদেউ আপুনি কি ক'ব, কি নক'ব, দৰ্শকক জনাওক। বস্তু এটা চাই লোৱা। এয়া আমাৰ অসমৰ টিকা, ইমান ধুনীয়া কণী পাৰিছে। কণী চাপ্লাই তাৰ ঘৰত গৈ ল'লেই হ'ল। खत्म नहीं हुआ। वड़ा হয় বাইদেউ, আপোনাৰ মানে কি হয়, এই বাইদেউগৰাকীক অসমৰ ডেকাই ৰোষ্ট কৰিছিল। ৰোষ্ট কৰাৰ গতিকে বাইদেউৰ অলপ খং উঠিছে। হয় মানে বাইদেউ, আপুনি এইবোৰ ফটোৱাৰ কথা কৈ থাকে যে টিকটকত ইমান মানে কি অশ্লীল ভাষাবোৰ, আপোনাক অসমৰ ডেকাই ৰোষ্ট কৰিছে নে চবেই ৰোষ্ট কৰিব লাগে আপোনাৰ তেতিয়াহে এই মক্কেলামিটো টিকটকত বন্ধ হ'ব। চালা আপুনি মক্কেল নেকি? এইবোৰ ফটোৱা শব্দবোৰ যে কৈ থাকে, কাম নাই নেকি? আছামৰ ডেকা, তোক কৈছোঁ কুকুৰ, তোক কৈছোঁ এবাৰ তই মোকে ৰ'ষ্ট কৰ, যি কৰ কৰ ভাই। ৰ'ষ্ট নকৰিলে তোৰ ঘৰখন নচলিব চাগে, ভিক্ষাৰী জাত চালা, হয়নে নহয়? ৰ'ষ্ট কৰিবি, কৰ না। ৰ'ষ্ট কৰি কেইটকা পাওঁ বে? তোৰ নিচিনা ন ঘৰত পুহি ৰাখিম মই, গম পাইছ? তোৰ নিচিনা ন এনেকুৱা 10টা ঘৰত পুহি ৰাখিম, আহিবি কুকুৰ চালা। বেলেগক ৰ'ষ্ট কৰি কৰি টকা সোপা ল আৰু ন, একোতো নিজে ইনকম কৰি খাব নোৱাৰই। ৰ'ষ্ট কৰিব আহে মোক, আৰু মোক ৰ'ষ্ট কৰি একো নাপাওঁ। তই পালে কেইটামান টকা পাবি, সেয়াই আৰু। তোক ফোন কৰি বেয়াকৈহে কৈছিলোঁ, এইবাৰ দেখি চাই ল তোক কি কৰি আছোঁ মই। আৰু মোৰ বিয়া পতাৰ কথা কৈছোঁ, তোৰ বাপেৰলৈ পাতা নাছিলোঁ জানো? माफ करे, बहुत मनुष्य लग रहे हो, मत करो, रहने दो बहुत बुरे लग रहे हो। तौबा तौबा तौबा, थारा मूड खराब कर दिया। তোক ফোন কৰি বেয়াকৈহে কৈছিলোঁ, এবাৰ দেখি চাই ল তোক কি কৰি আছোঁ মই। আৰু भाई मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। বন্ধুসকল, মানে এই বাইদেউগৰাকীৰ ওপৰত মই ৰোষ্ট নকৰোঁ বুলি ভাবিছিলোঁ। মানে ভিডিঅ'টো মানে টিকটকত পাই গ'লোতো আকৌ ৰোষ্ট হৈ গ'ল। মানে কি, আমাৰ অসমৰ ল'ৰাও কথা বহুত বেয়াকৈ গৈছে, কাৰণ অসমৰ ডেকা বুলি নহয়, চব ৰোষ্টাই ৰোষ্ট কৰিব লাগে। বাইদেউ, এতিয়া বাইদেউক মঞ্চত মাতি অনা হৈছে। এতিয়া ছেকেণ্ড কথাকেইটা শুনি লওঁ, মন্তব্যটো কি দিব বাইদেৱে। কাৰণ টিকটকৰ বাইদেউ ফেমাছ ন, বাইদেউগৰাকী চেহেৰাটো বহুত ধুনীয়া, টিকটকৰ ফেমাছ বাইদেউ। চাইহে আছোঁ ল'ৰাবিলাকে কেনেকৈ কমেণ্ট দিছে আৰিয়ানৰ ওপৰত। নিজৰ লেভেলটো কি হাই কৰিবলৈ মানে পুৰা দি আছে ন। মাস্ক কেলা জাগা নোপোৱা ছোৱালীবিলাকৰ পকৰে দিছে পিংক। निकल लौड़े, पहली फुर्सत में निकल। বাইদেউ, আপোনাক যে ইমান টেলেণ্টবোৰ দিয়ে কোনে দিয়ে বাৰু? হা, মানে এইবোৰ মক্কেলামি যে টিকটক এপটোত কৰি থাকে, কি এইটো টিকটক এপটো আপোনালোকে কি যৌতুকত অনা বুলি ভাবিছে নেকি? ইমান যে মক্কেলামি কৰি থাকে টিকটক এপটোত। আৰু আপোনাৰ লগৰজনীও বাদ দিয়া, সেই তোমালোকৰ মজা ছোৱালীবিলাকৰ লেভেলটো বেছি আৰু নে কি? মানে ধেত চালা বান্দৰী লাগিছে দেখিবলৈ মক্কেল। এইবোৰ অশ্লীল ভাষাবোৰ তোমালোকক প্ৰথম দিছোঁ, বেয়া কথা কিন্তু দেই বাইদেউ, এনেকুৱা কথা জীৱনত নক'ব, পপুলাৰ নহয় আপোনালোক। দি আছে ন মাস্ক কেলা। माफ करे, बहुत मनुष्य लग रहे हो, मत करो, रहने दो बहुत बुरे लग रहे हो। तौबा तौबा तौबा, थारा मूड खराब। হয় বাইদেউ, আপোনালোকৰ দুয়োগৰাকীলৈকে আন্তৰিক শুভেচ্ছা থাকিলে। আপোনালোকে ইমান অশ্লীল ব্যৱহাৰ ইউজ কৰিছে, আপোনালোক যুগ যুগ জীয়াই থাকক আৰু এনেকুৱা ভিডিঅ' বনাই টিকটকত আপলোড কৰি থাকক। আৰু আমাৰ অনুষ্ঠানলৈ আপোনাক মাতিম। বেছি দেৰি নকৰোঁ তেতিয়াহ'লে, আৰু কি কয় বাইদেউ আমি শুনি লওঁ, কাৰণ মক্কেলামি কৰিব আৰু বাইদেৱে চাওঁ। অসমৰ
যোনবিলাক ল'ৰাই ছোৱালী হবা খোজে হেগলাই এই দুটাত মেন মাল দুটাত কি লাগয়নো সেইটো আমি যোনবিলাক ল'ৰাই ছোৱালী হবা খোজে হেগলাই এই দুটাত মেন মাল দুটাত কি লাগয়নো সেইটো আমি বিচৰি আছো হয় না কি লাগ কিন্তু বলতো নহয় ঢিলা মাল লাগব ঢিলা মাল কি লাগ কবিছো ओ भाई मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है আৰু কি আমাৰ টিকটকৰ ফেমাছ বাইদেউ মাতি অনা হৈছে মঞ্চত তেওঁ এতিয়া ক'লে যে মানে আজিকালি চব আৰু ছোৱালীবোৰ টিকটকত মানে কি টিকটকটো তেতিয়াই বনাই থৈছে নেকি আৰু এনেকুৱা যেন কৰিছে আৰু বাইদেউ আপোনালোকে ইমান অশ্লীল ভাষাবোৰ ইউজ কৰে কোনে দিও ইমান ডাঙৰ ডাঙৰ মানে বুদ্ধিবোৰ টেলেণ্টবোৰ কিন্তু আপোনাক মানিব লাগিব বাইদেউ ভাল লাগিছে কৈ থাকিব तेरे जैसे मतलबी आदमी के लिए मैंने जितना काम किया है ने उतना काम मैंने अगर इंडिया के लिए किया होता ने तो कब से वाजपेयी जी ने मुझे दिल्ली से बुला लिया होता और 33% कोटा में से एमपी की टिकट भी दिला दिया होता कितना कॉस्ट उठाया मैंने तेरे जैसे फालतू आदमी क्यों भी ओवर एक्टिंग करता है साला ओवर एक्टिंग की औलाद হয় বোলে মক্কেল কৰা এটা সীমা আছে মানে কি আজিকালি ল'ৰাবোৰ মানে দিনক দিনে হিজৰা হ'বলৈ ধৰিছে হিজৰা হ'বলৈ ধৰিলে আৰু বাকী নাই আৰু মানে চব ল'ৰা কথা কোৱা কিছুমান ল'ৰা মানে চাদৰ মেখেলা পিন্ধি তেওঁ টিকটকত মানে ভিডিঅ' দিলে লাইক আৰু ফলোৱাৰ্ছ পায় মানে গম পালেতো বন্ধুসকল ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে এটা লাইক কৰিবা আৰু এটা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে আগৰ ভিডিঅ'টো যিমান মৰম দিলা এইটো ভিডিঅ'ত ইমান মৰম দিয়া তোমালোকলৈ এনেকুৱা এনেকুৱা ভিডিঅ' আহি দিব তেনেহ'লে আজিলৈ আৰু কি আৰু এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে আৰু ইমানে আছিল আজি আৰু তেনে এইটো জুলিহে শ্বেয়াৰ কৰি দিয়া তেনে বাই আৰু কাইলৈ লগ পাম পুনৰ এটা ভিডিঅ'ত